নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িম যোগ মাখ ফৰ ক্লাছ 6 নবোদয় এন্ট্ৰেন্স এক্সাম আমি এই ভিডিঅ'ত তোমালোকৰ ক্লাছ 6 ৰ নবোদয় যে এন্ট্ৰেন্স এক্সাম হ'ব তাত যোগ মাখৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আগতে আহিছিল লগতে যিমানখিনি কথা জানিব লাগে সেই গোটেইখিনি ইয়াত আমি কভাৰ কৰিছো ঠিক আছে গতিকে শেষলৈকে ভিডিঅ'টো চাবা যোগ মাখ মানে কি যোগ মাখ মানে জোখা আৰু কিন্তু ইয়াত লিখা আছে যোগ মাখ হৈছে সাধাৰণতে সংখ্যাত প্ৰকাশ কৰা ফলাফল যিটো পৰিমাণ দৈৰ্ঘ্য ওজন আদি জুখি লাভ কৰিব পাৰো পৰিমাণ মানে এটা বটলত উদাহৰণ স্বৰূপে এটা বটলত কিমান পানী ধৰে এইখিনি যদি আমি জুখিবলৈ যাওঁ তেতিয়া এইটো আমাৰ কিহত পৰিব পৰিমাণত পৰিব বা কিমান পইচাই কিমান টকা এইখিনি যদি জুখিবলৈ যাওঁ বা হিসাব কৰিবলৈ যাওঁ তেতিয়া আমি কিহৰ হিসাব কৰো পৰিমাণৰ হিসাব কৰো ঠিক একেদৰে দৈৰ্ঘ্য মানে এটা বস্তু কিমান দীঘল বা কিমান চুটি লগতে কিমান চাপৰ কিমান ওখ এইখিনি যদি জুখো আৰু গোটা বস্তুৰ ক্ষেত্ৰত আমি যদি কিমান গধুৰ কিমান পাতল এইখিনি জুখিবলৈ যাওঁ তেতিয়া আমি জুখি উলিওৱাৰ পিছত নাম্বাৰেৰে এইখিনি কি কৰো আমি লিখবা মনৰ ৰাখো কওঁ যেনে এই বটলটোত কিমান পানী ধৰে ইয়াত আমি ধৰে 1 লিটাৰ এতিয়া এই 1 টো আমি কিহত ব্যৱহাৰ কৰিছো 1 লিটাৰ গতিকে এইখিনি এই কাৰণে লিখিছে যে যোগ মাখ হৈছে সাধাৰণতে সংখ্যাত প্ৰকাশ কৰা ফলাফল মনৰ ৰাখিবলগীয়া কেইটামান কথা আছে ইয়াত আছে দৈৰ্ঘ্যৰ প্ৰধান এককবোৰ কি দৈৰ্ঘ্যৰ প্ৰধান এককবোৰ আমাৰ কি মিলিমিটাৰ সেন্টিমিটাৰ মিটাৰ আৰু কিলোমিটাৰ প্ৰধান একক মানে আমি যেতিয়া দৈৰ্ঘ্য জুখো তেতিয়া এইখিনি একক প্ৰায় আমি ব্যৱহাৰ কৰো লগতে ইঞ্চি ব্যৱহাৰ কৰো ফুট ব্যৱহাৰ কৰো এইখিনি হৈছে প্ৰধান একক সো ইহঁতৰ মাজত কি ৰিলেচন আছে এইখিনি আমি ইয়াত মনৰ ৰাখিব লাগিব হৰুৰ পৰা আমি এটা নেউটা আমি পঢ়ি আহিছিলো আছিল 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ 10 সেন্টিমিটাৰে 1 ডেসিমিটাৰ মই ইংৰাজীতে লিখিছো ডেসিমিটাৰ 10 ডেসিমিটাৰে 10 ডেসিমিটাৰ 10 ডিসি বুলি কৈছো ডেসিটো 10 ডেসিমিটাৰে 1 মিটাৰ আছিল ঠিক আছে 10 মিটাৰে 1 ডেকামিটাৰ আছিল ঠিক আছে তাৰ পৰা 10 ডেকামিটাৰে 1 হেক্টৰমিটাৰ 1 হেক্টৰমিটাৰে আমি কি পাইছিলো 1 হেক্টৰমিটাৰে 1 কিলো 10 হেক্টৰমিটাৰে 1 কিলোমিটাৰ বুলি আমি পাওঁ কিন্তু ইয়াত আমাৰ যেটো ডেসিমিটাৰ ডেকামিটাৰ হেক্টৰমিটাৰ এইখিনি আমি বিশেষ বেছি ব্যৱহাৰ নকৰো গতিকে আমাৰ যি প্ৰশ্নত আমি সমস্যাবোৰ সমাধান কৰিম তেতিয়া এইখিনি কথা মনত ৰাখিব লাগিব এয়া হৈছে 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ মানে 1 সেন্টিমিটাৰত কিমান মিলিমিটাৰ থাকে 10 মিলিমিটাৰ 1 মিটাৰত 100 সেন্টিমিটাৰ 1 কিলোমিটাৰত 1000 মিটাৰ আৰু 1 ইঞ্চিত কিমান সেন্টিমিটাৰ থাকে 1 ইঞ্চিত 2.54 সেন্টিমিটাৰ 1 ফুট সমান 30.48 সেন্টিমিটাৰ সোৱা এই এককবোৰ আমি ফুটক মিটাৰলৈ লৈ যাব পাৰো সেন্টিমিটাৰ মিলিমিটাৰ আমি নিব পাৰো মিলিমিটাৰক ঠিক একে ধৰণে আমি কিলোমিটাৰলৈও আমি পৰিৱৰ্তন কৰিব পাৰো গতিকে এটা এককৰ পৰা আন এটা এককলৈ আমি যেতিয়া পৰিৱৰ্তন কৰিম এককবোৰ যেতিয়া এতিয়া আহিলে ওজনৰ এককবোৰ যেতিয়া গোটা বস্তুৰ ওজন কৰো তেতিয়া আমি কি একক ব্যৱহাৰ কৰো মিলিগ্ৰাম গ্ৰাম কিলোগ্ৰাম কুইন্টেল টন এই এককবোৰক আমি প্ৰধানকৈ ব্যৱহাৰ কৰো কিন্তু ইয়াৰ উপৰিও আমাৰ সেন্টিগ্ৰাম ঠিক আছে ডেসিগ্ৰাম ডিসিগ্ৰাম বুলি কৈছো ডেসিগ্ৰামটো তাৰ পৰা গ্ৰাম ডেকাগ্ৰাম তাৰ পৰা ডেকাগ্ৰামৰ পিছত আহিব হেক্টগ্ৰামৰ পিছত আহিব কিলোগ্ৰাম কিন্তু ইয়াত ডেসিগ্ৰাম ডেকাগ্ৰাম হেক্টগ্ৰাম এইবোৰ বিশেষ ব্যৱহাৰ কৰা নাযায় গতিকে আমাৰ প্ৰধান এককবোৰৰ মাজত কি সম্পৰ্ক থাকে এইখিনি মনত ৰখাটো দৰকাৰ হয় এক নম্বৰ আছে 10 মিলিগ্ৰামে 1 সেন্টিগ্ৰাম 1000 গ্ৰামে 1 কিলোগ্ৰাম 100 কিলোগ্ৰাম হলে 1 কুইন্টেল হ'ব 10 কুইন্টেল 1 টন 1 টনত কিমান কুইন্টেল কলে 10 কুইন্টেল ক'ব লাগিব 1 টনত কিমান কেজি বা কিমান কিলোগ্ৰাম বুলি কলে 1000 কিলোগ্ৰাম বুলি ক'ব লাগিব জুলীয়া বস্তু যেতিয়া আমি জুখিম তেতিয়া আমি কি একক ব্যৱহাৰ কৰো ইয়াতো মিলিলিটাৰ প্ৰধানকৈ কোনবোৰ একক ব্যৱহাৰ কৰো মিলিলিটাৰ লিটাৰ
কিলোলিটাৰ এইখিনি আমি ব্যৱহাৰ কৰোঁ সো ইয়াত কি আছে 1 নম্বৰ 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ 1000 মিলিলিটাৰে 1 লিটাৰ 1000 লিটাৰে 1 কিলোলিটাৰ আৰু এই দুটা পইণ্ট মনত ৰাখিবলগীয়া ইয়াত কৈছে 1000 ঘন সেন্টিমিটাৰ ইয়াত দৈৰ্ঘ্যৰ একক আহি গৈছে তো দৈৰ্ঘ্যৰ একক অহাৰ লগে লগে ইয়াত খেলিমেলি হ'বলগীয়া কোনো কথা নাই যেহেতু আজিকালি সকলোৰে ঘৰত টেংকিত পানী ৰাখে সো টেংকিবোৰ ঘনক আকৃতিৰ থাকে এই ঘনকটোত আমি যেতিয়া আয়তন উলিয়াম তেতিয়া সেন্টিমিটাৰ মিটাৰ এইবোৰতে আমি উলিয়াও কিন্তু ইয়াত কিমান পানী ধৰিব বুলি ক'লে ধৰা এই এটা ঘনক আছে ঘনক আকৃতিৰ এটা টেংকি আছে ইয়াৰ যদি দিক এইফালে যদি দিক যদি 1 সেন্টিমিটাৰ প্ৰস্থ যদি 1 সেন্টিমিটাৰ উচ্চতাও যদি 1 সেন্টিমিটাৰ হয় তেতিয়া ইয়াৰ আয়তন কিমান হ'ব এক গোটেইটো পূৰণ কৰিম তেতিয়া কিমান হ'ব 1 সেন্টিমিটাৰ যেহেতু সেন্টিমিটাৰ তিনটা পূৰণ হৈ আছে সেন্টিমিটাৰ কিউব হ'ব এনেকুৱা 1000টা সেন্টিমিটাৰ কিউব হলে কি হ'ব আমাৰ 1 লিটাৰ হ'ব ঠিক এনেকৈ 1 ঘন মিটাৰত কিমান হ'ব 1000 লিটাৰ যেতিয়া ঘৰত কাৰোবাৰ যদি পানী টেংকি বহুৱাব লগা হয় বা বনাব লগা হয় তেতিয়া 1000 লিটাৰ পানী ধৰিবৰ কাৰণে এই ঘনকটোৰ যদি দিক 1 মিটাৰ প্ৰস্থ যদি 1 মিটাৰ উচ্চতাও যদি 1 মিটাৰ ধৰা হয় তেতিয়া 1000 লিটাৰৰ যিটো টেংকি আমি এটো পাই যাম ঠিক আছে তাৰোপৰি ইয়াত আৰু ইয়াত মনত ৰাখিবলগীয়া কথা হ'ল 1 ডজনত কেইটা হয় 12টা 1 ডজনত কিমান 12টা 12 ডজনত 1 গ্ৰুচ 1 গ্ৰুচত কিমান ডজন 12 ডজন যদি সোধা হয় যে 1 গ্ৰুচত কিমানটা তেতিয়া 144টা 1 গ্ৰুচত কিমানটা বুলি ক'লে 144টা আৰু কিমান ডজন বুলি ক'লে 12 ডজন এক সপ্তাহত 7 দিন 30 দিনত 1 মাহ 12 মাহত 1 বছৰ 1 বছৰত 365 দিন 100 পইচাত 1 টকা ইয়াত তোমালোকে ছবি এটা দেখিবলৈ পাইছা এই ছবিটো দিয়াৰ অৰ্থটো এনেকুৱা ধৰা আমাক সুধিব পাৰে যে ডিসেম্বৰ মাহটো 30 দিনীয়া নে 31 দিনীয়া তেতিয়া আমি কেনেকৈ হিসাব কৰিম আমাৰ নিজৰ হাতৰ মুঠিটো এই ওপৰৰখিনি আমি কি কৰিম 31 দিনীয়া বুলি ক'ম ওপৰৰখিনি আৰু হিসাব কেনেকৈ কৰিম ইয়াত ধৰা এটো জানুৱাৰীৰ পৰা আৰম্ভ কৰিম ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আকৌ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আগষ্ট গতিকে এই ওপৰবোৰ আৰু তলৰবোৰ দুটা পাৰ্ট আছে ওপৰৰ পাৰ্টটো 31 দিনীয়া হ'ব আৰু তলৰ পাৰ্টটো কি হ'ব 30 দিনীয়া এতিয়া যদি সোধা হয় মাৰ্চ মাহটো কেই দিনীয়া ইয়াৰ পৰা হিসাব কৰিম জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহটো ওপৰত আছে গতিকে এটো 31 দিনীয়া হ'ব আগষ্ট মাহটো কেই দিনীয়া হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আকৌ ইয়াত আছে আগষ্ট ওপৰত আছে ওপৰত থাকিলে আগষ্টটো 31 দিনীয়া হ'ব ফেব্ৰুৱাৰী মাহটো কেই দিনীয়া ফেব্ৰুৱাৰী মাহটো জানুৱাৰী ফেব্ৰুৱাৰী তলত আছে এটো 30 দিনীয়া হ'ব লাগে কিন্তু ফেব্ৰুৱাৰী মাহটো 30 দিনীয়া নহয় 28 দিন বা 29 দিন থাকে যদি লিপ ইয়াৰ হয় তেতিয়া 29 দিন লিপ ইয়াৰ নহলে 28 দিন বাকিখিনি প্ৰশ্নৰ সহায়ত বুজিম 1 নম্বৰ প্ৰশ্নত আছে 5045 গ্ৰামত কিমান দিয়া আছে আৰু ইয়াত চাৰিটা অপচন আছে চাৰিটা অপচনৰ পৰা কোনটো শুদ্ধ হয় উলিয়াব লাগে সো 5000 গ্ৰামক আমি ভাঙিব পাৰো 5000 গ্ৰাম প্লাস 45 গ্ৰাম এটা 5000 গ্ৰামত কিমান কিলোগ্ৰাম 1000 গ্ৰামত 1 কিলোগ্ৰাম হলে 2000ত 2 3000ত 3 4000ত 4 5000ত কিমান হ'ব 5 কিলোগ্ৰাম 5 কিলোগ্ৰাম আৰু 45 গ্ৰাম কি হৈ আছে যোগ হৈ আছে কিন্তু যেহেতু একক একে নহলে আমি ডাইৰেক্ট যোগ কৰিব নোৱাৰো গতিকে কম 5 কেজি 45 গ্ৰাম 5 কেজি 5 কিলোগ্ৰাম কেজি মানে কিলোগ্ৰাম 5 কিলোগ্ৰাম 45 গ্ৰাম ক'ত আছে অপচন নম্বৰ বি ঠিক আছে 2 নম্বৰ প্ৰশ্নত আছে তলৰ কোনটো আবেলি 3 বাজি 5 মিনিট মানে ইয়াৰ সময়ৰ কথা সোধা হৈছে আৰু দিনটোক যদি বিভিন্ন সময়ত ভাগ কৰো তেতিয়া আমি কি ভাগ পাওঁ আমি কওঁ ৰাতিপুৱা গোটেই দিনটোক কওঁ ৰাতিপুৱা তাৰ পৰা কওঁ দুপৰীয়া আবেলি সন্ধিয়া ৰাতিপুৱাৰ সময়ক আমি লিখোতে am এৰে লিখো সময়ৰ পিছত am লিখি দিও আৰু বাকি গোটেই কেইটা দুপৰীয়া আবেলি সন্ধিয়া ৰাতি ইয়াৰ ক্ষেত্ৰত আমি কি লিখো সময়ৰ পিছত pm লিখো সো ইয়াত তলৰ কোনটো আবেলি 5 বাজি
সৰি আবেলি 3:05 কৈছে সো 5টোতো আগত থাকিব নোৱাৰে 3 থাকিব পাৰিব আৰু যেহেতু ইয়াত 50 আছে 50 আমাক কোৱা নাই কি উলিয়াবলৈ কৈছে 5 গতিকে 5 ক'ত আছে অপচন নম্বৰ ডি 13 নম্বৰ প্ৰশ্ন 13 নহয় 3 নম্বৰ প্ৰশ্ন 14 মিটাৰ 25 সেন্টিমিটাৰ এখন কাপোৰৰ পৰা 75 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ 4 টুকুৰা কাপোৰ কাটি পেলোৱা হ'ল মানে লগে লগে আহিব লাগিব মাইনাস কৰিব লাগিব আৰু বাকি থকা কাপোৰৰ দৈৰ্ঘ্য কিমান টোটাল কাপোৰ কিমান আছিল 14 মিটাৰ 25 সেন্টিমিটাৰ আৰু কিমান কাপোৰ কাটি পেলোৱা হ'ল 75 সেন্টিমিটাৰ কেই টুকুৰা 4 টুকুৰা মানে এক টুকুৰাত কিমান 75 সেন্টিমিটাৰ এক টুকুৰাত কিমান 75 সেন্টিমিটাৰ 4 টুকুৰাত কি হ'ব যেহেতু বাঢ়ি গ'ল আমি পূৰণ কৰিম 75 আৰু 4ক পূৰণ কৰিলে 4 5 গুণ 20 4 4 28 30 300 সেন্টিমিটাৰ 100 সেন্টিমিটাৰত ঠিক আছে 100 সেন্টিমিটাৰত 1 মিটাৰ 300 সেন্টিমিটাৰত কি হৈ যাব 3 মিটাৰ মানে 3 মিটাৰ কাটি পেলোৱা হ'ল মিটাৰৰ পোনে পোনে মিটাৰ বহুৱাই আমি বিয়োগ কৰি দিম বিয়োগ কৰিলে 14ৰ পৰা 3 গ'লে কিমান থাকিব 11 মিটাৰ আৰু 25 টো থাকি যাব 25 সেন্টিমিটাৰ 11 মিটাৰ 25 সেন্টিমিটাৰ অপচন নম্বৰ বি 4 নম্বৰ প্ৰশ্নত আছে এখন বাছে দিল্লীৰ পৰা ইমান AM-ত যাত্ৰা কৰে আৰু চণ্ডীগড়ত 4:20 PM-ত গৈ পায় গোটেই যাত্ৰাটোত কিমান সময় ল'লে কেতিয়া আৰম্ভ কৰিলে ঘড়ীটো যেতিয়া আমি আকো ওপৰত থাকিব 12 6 ইফালে 3 ইফালে 9 মাজত থাকিব 1 2 4 5 7 8 10 11 আমাৰ 12 ঘণ্টিয়া ঘড়ী যদি আঁকিবলৈ যাওঁ তেতিয়া এনেকৈ আঁকিম আৰু ই বাছখনে দিল্লীৰ পৰা কিমান টাইমত আৰম্ভ কৰিছে 9:10ত আৰম্ভ কৰিছে ঠিক আছে 9:10ত মানে ৰাতিপুৱা 9:10ত ইয়াত আছে তোমাৰ ঘণ্টা কাটা আৰু ইফালে থাকিব মিনিট কাটা এই সময়ৰ পৰা আচ্ছা 9ৰ পৰা এই 4টালৈকে ঠিক আছে 9ৰ পৰা 4টালৈকে কিমান সময় ললে ইয়াক উলিয়াবলৈ কৈছে তেতিয়া আমি কি কৰিম এই 420ৰ লগত আমি 12 এটা যোগ কৰিম 12 যোগ কৰিলে কিমান হ'ব 16:20 টোটাল সময় লৈছে ধৰা 16 ঘণ্টা 20 কিন্তু তাৰ পৰা আমি 9:10 টো বিয়োগ কৰি দিম বিয়োগ কৰিলে কিমান থাকিব ইফালে 10 আৰু ইফালে 16ৰ পৰা 9 গ'লে 7 থাকিব 7 মানে 7 ঘণ্টা 10 মিনিট 7 ঘণ্টা 10 মিনিট ক'ত আছে অপচন নম্বৰ এ 5 নম্বৰ প্ৰশ্নটো হ'ল এইটো ইম্পৰ্টেণ্ট হয় আগৰ পৰীক্ষাবোৰত আহিছে গতিকে ধ্যান দিব লাগে এনেকুৱা অংক বাৰে বাৰে আহি থকা হয় যে 12জন পুৰুষ বা 15জনী মহিলাই এটা কাম 10 দিনত সমাপ্ত কৰিব পাৰে ইয়াত ইনডাইৰেক্টলি আমাক কৈছে 12জন পুৰুষ সমান ঠিক আছে এই 12 চিনটো থাকিলে ইয়াক আমি ধৰিম যে 12জন পুৰুষ আৰু 15জনী মহিলা সমান তেওঁলোকৰ ক্ষমতা সমান ঠিক আছে 10 দিনত সমাপ্ত কৰিব পাৰে আৰু 7জন পুৰুষ আৰু 10জনী মহিলাই একে কামক একেলগে কাম কৰিলে কিমান দিনত শেষ কৰিব ইয়াক উলিয়াব লাগে ইয়াৰ কাৰণে আমাৰ কনসেপ্টটো হ'ল যেতিয়া কম শ্ৰমিক হ'ব কাম কৰা মানুহ যেতিয়া কম হ'ব সময় বেছি লয় শ্ৰমিক যেতিয়া কম হ'ব সময়টো বেছি লয় আৰু বেছি যেতিয়া শ্ৰমিক হ'ব তেতিয়া কম সময় ল'ব ইয়াৰ কাৰণে এটা উদাহৰণ মই দিওঁ যে 1 কেজি মাছৰ দাম আমি 400 টকা বুলি ক'লে 2 কেজি মাছৰ দাম পৰিমাণটো বাঢ়ি যোৱাৰ লগে লগে আমি কি কৰোঁ 400 পূৰণ 2 800 টকা বুলি কওঁ ঠিক আছে কিন্তু এই কাম আৰু সময়ৰ ক্ষেত্ৰত অলপ ওলোটা হয় ধৰা এজন মানুহে যে 24 দিনত কাম এটা শেষ কৰিব পাৰে এটা কাম 24 দিন লাগে তো 12জন মানুহে কিমান দিন লাগিব ক'লে এই ওপৰৰ নিয়মৰ মতে আমি কি কৰিব লাগিব এজনৰ পৰা 12জন যেতিয়া পৰিমাণটো বাঢ়ি গ'ল তেতিয়া আমি পূৰণ কৰিব লাগিছিল কিন্তু ইয়াত পূৰণ নকৰোঁ তাৰ ওলোটাটো কৰিম ওলোটা মানে কি ওপৰত পূৰণ কৰিছিলোঁ ইয়াত কি কৰিম হৰণ কৰিলে কি হ'ব 12ৰে 24 টো 2 দিন 2 দিনত কামটো শেষ কৰিব পাৰিব ইয়াত কৈছে আমাক 7জন পুৰুষ আৰু 10জনী মহিলাই একেলগে কাম কৰিলে একে কামক কিমান দিনত শেষ কৰিব এই ক্ষেত্ৰত আমি ইয়াত যেহেতু পুৰুষ আৰু মহিলা বেলেগ বেলেগ আছে গতিকে কেৱল পুৰুষ বনাম বা নহলে আমি মহিলা বনাম গতিকে 12জন দিয়া আছে ইয়াত 12জন পুৰুষ সমান 15জনী মহিলা ঠিক আছে 15জনী মহিলা তো এজন পুৰুষ
কেইজনী মহিলাৰ সমান হ'ব যেহেতু ইয়াত ক্ষমতাৰ কথা কৈছে মানে কামৰ কথা ইয়াত কোৱা নাই গতিকে এই ঐকিক নিয়ম 1 কেজি মাছৰ দাম যেনেকৈ উলিয়াইছিল এই নিয়মেৰে উলিয়াম যেটো পৰিমাণটো কমিলে আমি হৰণ কৰিম 15 তলত 12 আহিব তাৰ পৰা আমাক কেইজনৰ উলিয়াবলৈ কৈছে ইয়াত 7 জন পুৰুষক আমি কেইজনী মহিলা আমি চাব লাগে সো 7 জন পুৰুষ 1 ৰ পৰা 7 লৈ আকৌ বাঢ়ি গ'ল আমি পূৰণ কৰিম 15 পূৰণ 7 আৰু তলত থাকিব 12 ইয়াক পূৰণ কৰিলে কিমান পাম 105 পাম আৰু তলত ঠিক আছে এইখিনি হল মহিলা 7 জন পুৰুষ কাৰ সমান হ'ব 105 ডিভাইড বাই 12 জনী মহিলা গতিকে আমি যেতিয়া অংকটো উলিয়াম লাষ্টৰ যেটো 7 জন পুৰুষ আৰু 10 জনী মহিলা একেলগে কাম কৰে কৈছে তেতিয়া আমি কেৱল মহিলা বুলি ধৰিলে অলৰেডি 10 আছে ঠিক আছে অলৰেডি 10 জনী মহিলা আছে তাৰ পৰা একেলগে কাম কৰিলে আমি যোগ কৰিম কিমান জনে একেলগে কাম কৰিব 7 জন পুৰুষ এই 7 জন পুৰুষ কাৰ সমান এই 7 জন পুৰুষ আমাৰ 105 ডিভাইড বাই 12 জনী মহিলাৰ সমান ইয়াক যদি আমি যদি ইয়াক ভগ্নাংশত প্ৰকাশ কৰো তেতিয়া পূৰণ কৰিম 12 আৰু 10ক পূৰণ কৰিলে 120 আৰু ইয়াৰ লগত যোগ কৰিলে কি হৈ যাব 2 2 5 12 গতিকে আমি লাষ্টত পালো যে 7 জন পুৰুষ আৰু 10 জনী মহিলাৰ ঠাইত আমি লিখিম 225 ডিভাইড বাই 12 জনী মহিলা ঠিক আছে এইখিনি মই মোহাৰি লৈছো তাৰ পৰা আমি অংকটো আৰম্ভ কৰি দিম অংকত কি দিয়া আছে 12 জন পুৰুষ বা 15 জনী মহিলাই এটা কাম 10 দিনত সমাপ্ত কৰে এতিয়া আমি পুৰুষক বাদ দিম যেহেতু সকলোকে আমি মহিলালৈ আনি ললো গতিকে এই 12 জন পুৰুষ নিলিখো আমি কি লিখিম 15 জনী মহিলা 15 জনী মহিলাই কিমান দিনত কৰে 10 দিনত তো এজনী মহিলাই কিমান দিনত কৰিব যেহেতু শ্ৰমিক কমি আহিলে আমি কি কৰিম সময় বেছি ললে মানে কি পূৰণ কৰিম ঠিক আছে ভিডিওটো বুজি বেক কৰি চাবা যদি বুজি পোৱা নাই তেতে কিমান হয় 10 আৰু 15 পূৰণ কৰিলে বাৰ এনেকৈ থাকিব দিছো 10 15 কে থাকিব দিছো এতেকে আমাক লাষ্টত সুধিছে 225 ডিভাইড বাই 12 জনী মহিলাই কিমান দিনত কামটো শেষ কৰিব এজনী মহিলা পৰা বাঢ়ি আহিলে মানে শ্ৰমিক বেছি হলে কি কৰিম আমি হৰণ কৰিম যেটো কম সময় লাগে হৰণ কেনেকৈ কৰিম 10 পূৰণ 15 ইয়াত পূৰণ চিহ্ন দিব লাগে যদি ভগ্নাংশ হয় হৰণ হলে উল্টা হ'ব 12 টো ওপৰত থাকিব 225 টো তলত থাকিব এতিয়া এই গুটেইটো ওপৰত আছে এই কথাটো মন ৰাখিব লাগে ওপৰত এই 15 পাছেৰে 3 বাৰ যায় আৰু এই সংখ্যাটো কেইবাৰ যাব পাছেৰে যাব লাগিব তলে ওপৰে ঠিক আছে এনেকুৱা সংখ্যা আছে এইটো কেইবাৰ যাব 45 বাৰ 3ৰে 45 টো কেইবাৰ যায় 15 বাৰ যায় আকৌ এই 15 টো পাছেৰে কেইবাৰ যাব 3 বাৰ আৰু এই 10 টো কেইবাৰ যাব পাছেৰে 2 বাৰ 3ৰে কেইবাৰ যাব 4 বাৰ ঠিক আছে কেৱল ওপৰত থাকিলে 2 আৰু 4 পূৰণ কৰিলে কি হ'ব 2 4 গুণ 8 দিনত কামটো সমাপ্ত কৰিব পাৰিব নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই বেক কৰি পিনে আকৌ চাব পাৰিব 6 নম্বৰ প্ৰশ্ন এটো ইম্পৰ্টেন্ট হয় কাৰণ এনেকুৱা প্ৰশ্ন আহিব সো আগতেও আহিছে এখন ৰেলগাড়ীয়ে কলকাতাৰ পৰা গধূলি কৰ পৰা এটো ইমান ইম্পৰ্টেন্ট নহয় আমাৰ অকল সময় লাগে গধূলি ইমান বজাত গধূলি বুলি কোৱাৰ লগে লগে 7:40 PM হ'ব ঠিক আছে আৰম্ভ কৰে আৰু পিছদিনা ৰাতিপুৱা বুলি কোৱাৰ লগে লগে কি আহি যাব AM আহি যাব দিল্লী আহি পায় গোটেই যাত্ৰাটো ৰেলখনে কিমান সময় ললে সোৱা 7:40 ৰ পৰা 7:40 ৰ পৰা ৰাতি 12টা লৈ কিমান সময় ললে প্ৰথমতে এটো উলিয়াব লাগে ঠিক আছে ইয়াক আমি কি কৰিলো 7:40 ৰ হলনি আমি কি কৰিলো 8 বাজিছে আমি ধৰি লৈছো ঠিক আছে কিমান থাকি গৈছে 20 আমি মাইনাস কৰিছো ঠিক আছে 20 মাইনাস কৰিছো মানে থাকি গৈছে পাছত লাষ্টত আমি কি কৰিম যোগ কৰি দিবগে লাগিব হি যে 20 হিসাব নকৰিলো 20 মিনিট যে আমি হিসাব নকৰিলো এটো লাষ্টত হিসাব কৰি দিব লাগিব 8 ধৰি লৈছো 8 ৰ পৰা 12 লৈ কিমান হয় 4 ঘণ্টা এটা 12 ৰ পৰা আকৌ গৈ ৰাতিপুৱা 11 ঘণ্টা 10 মিনিট হ'ব মানে 11টা 10 লৈ কিমান হ'ব 11 ঘণ্টা 10 মিনিট এই দুটা যোগ কৰিলে কিমান হ'ব 15 ঘণ্টা 10 মিনিট কিন্তু হি যে 20 আমি ৰখাই থৈছিলো হি 20 টো আমি যোগ কৰি দিব লাগিব 20 মিনিট টো যোগ কৰিলে কিমান হ'ব 15 ঘণ্টা 30 মিনিট কিন্তু হিমানখিনি কৰি থকাৰ প্ৰয়োজন নাই আমাক যেহেতু 11 10 বুলি কৈছে তাৰ লগত 11 10 ৰ লগত 12 যোগ কৰিম 12 যোগ কৰিলে কি হৈ যাব 13 10 হ'ব 13 10 ৰ পৰা ই
যেটো সময় দিয়া আছিলে বিয়োগ কৰি দিলেই হ'ল 10ৰ পৰা 40 বিয়োগ কৰিব নোৱাৰো গতিকে এই 23 ঘণ্টাৰ পৰা আমি 1 ঘণ্টা ইফালে লৈ যাম আৰু 1 ঘণ্টা বুলি লিখিব নোৱাৰো মিনিটত লিখিব লাগিব 1 ঘণ্টাত কিমান মিনিট 60 মিনিট 60 আৰু 10 কিমান হ'ব 70 এতিয়া 70ৰ পৰা 40 গলে কিমান থাকিব 30 আৰু 23 নাথাকে 22 হ'ব 22ৰ পৰা 7 গলে কিমান থাকিব 15 ঘণ্টা 30 মিনিট দিয়াটো লাইছে যদি কোৱা হয় গধূলি 7:40 বজাত যাত্ৰা আৰম্ভ কৰিলে পিছদিনা গধূলি 7:40 বুলি কোৱা হলে তেতিয়া কিমান ঘণ্টা হয় 24 ঘণ্টা হয় কিমান হয় 24 ঘণ্টা ঠিক আছে গধূলি 7:40 ৰাতিপুৱা 7:40 বুলি কোৱা হলে 12 ঘণ্টা এইটো মনত ৰখাব লাগে নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই বেক কৰি চাব পাৰিবা আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 7 এ মানে শ্ৰমিকৰ নাম এ এটা কাম 10 দিনত আৰু বি এই একে কাম 12 দিনত কৰে দুইটা একেলগে কৰিলে কিমান দিনত কৰিব এ কিমান দিনত কৰে 10 দিন আৰু বি কিমান দিনত কৰে 12 দিন এ আৰু বি দুইটাই যদি একেলগে কাম কৰে কিমান দিনত আমাক কৰিব উলিয়াবলৈ কৈছে তাৰ কাৰণে কি কৰিম 10 আৰু 12 মানে দুইটাৰে আমি কি কৰিম ক্ষমতা উলিয়াম ঠিক আছে ক্ষমতা মানে যাৰ ক্ষমতা বেছি হ'ব কম সময় ল'ব গতিকে ইয়াৰ পৰা আমি গম পাইছো এৰ ক্ষমতা বেছি কাৰণ 10 দিনহে লাগে বিৰ ক্ষমতা কম হ'ব কিন্তু ক্ষমতা কিমান হ'ব আমি নাজানো উলিয়াবৰ কাৰণে আমি এই 10 আৰু 12ৰ লহাগ উলিয়াম 2 5 গুণ 10 2 6 গুণ 12 যিকোনো এনেকুৱা ধৰণৰ প্ৰশ্নৰ যিকোনো সমস্যা সমাধান কৰিবলৈ যাওঁতে এনেকৈ আগবাঢ়িব লাগিব সো আৰু হৰণ নাযায় গতিকে 2 5 গুণ 10 10 6 গুণ 60 গোটেই কামটোক 60 বুলি ধৰি লৈছো গোটেই কামটো কি হ'ব 60 তেতিয়া এ কিমান দিনত কৰিছিলে 10 দিনত বি কিমান দিনত কৰিছিলে 12 দিনত আৰু দুইটাৰে যদি ক্ষমতা এফিচিয়েন্সি উলিয়াও তেতিয়া কি হ'ব 10ৰ লগত কি পূৰণ কৰিলে 60 হ'ব 6 গতিকে ক্ষমতা কি হ'ব 6 আৰু এই 60 টো এটা কথা ইয়াত 60 টো গোটেই সম্পূৰ্ণ কামটো বুলি ধৰি ল'ব লাগিব এই 60 টো কি হ'ব গোটেই সম্পূৰ্ণ কাম আৰু 12ৰ লগত কি পূৰণ কৰিলে 60 হয় 5 গতিকে ইয়াৰ এফিচিয়েন্সিটো কি হ'ব বিৰ এফিচিয়েন্সিটো 5 ইয়াৰ উত্তৰ উলিয়াবলৈ একেলগে কাম যদি কৰা হয় তেতিয়া কিমান সময় লাগিব তেতিয়া 6 আৰু 5 টো যোগ কৰিবা কিমান হ'ব 11 এই 11ৰে গোটেই কামটো হৰণ কৰিম এই 11ৰে গোটেই কামটো কৰিলে কিমান হ'ব 5 11 55 কিমান থাকিলে 5 থাকিলে ইয়াক আমি ভগ্নাংশ আকাৰত লিখিলে কেনেকৈ লিখো 11 টো তলত লিখিম আৰু ওপৰত যেটো পালো ইয়াত লিখিম আৰু লাষ্টত যেটো থাকিলে এটো ইয়াত লিখিম 5 plus 5/11 আমাৰ অপচন নম্বৰ এ শুদ্ধ হ'ব 8 নম্বৰ প্ৰশ্ন আৰু 8 নম্বৰ প্ৰশ্নটো হৈছে পানী প্ৰশ্ন 4 মিটাৰ এই পানী প্ৰশ্নটোৱে কিন্তু আহিছে আগতেও 4 মিটাৰ 2604 সেন্টিমিটাৰত কিমান সেন্টিমিটাৰ অপচন 4টা আছে তাৰ পৰা উলিয়াব লাগে সো 4 মিটাৰত গোটেইটো সেন্টিমিটাৰলৈ নিয়া হৈছে 4 মিটাৰত কিমান হয় 400 সেন্টিমিটাৰ 400 সেন্টিমিটাৰ এতিয়া যেহেতু এই গোটেইটো কি হৈ আছে সেন্টিমিটাৰতে আছে গতিকে যোগ কৰিলে হ'ব 2600 সেন্টিমিটাৰ যোগ কৰিলে কিমান হ'ব এফালে 0 দুটা সেন্টিমিটাৰ 6 4 10 3000 সেন্টিমিটাৰ 3000 সেন্টিমিটাৰ 4 ইয়াত আছে সৰি ইয়াত 4 টো থাকি গৈছে আৰু লাষ্টত 4 হ'ব 3004 সেন্টিমিটাৰ অপচন নম্বৰ সি समझ में आया প্ৰশ্ন 9 আছে 2 মাহ 5 সপ্তাহ আৰু 18 দিনত কিমান দিন গোটেইটো দিনত উলিয়াবলৈ কৈছে 2 মাহত এমাহত যদি 30 দিন হয় 2 মাহত কিমান 60 কিমান হ'ব 60 ডে এক সপ্তাহত যদি 7 দিন হয় 5 সপ্তাহত সৰি এক সপ্তাহত কেই দিন 7 দিন 5 সপ্তাহত কিমান হ'ব 5 7 গুণ 35 দিন ঠিক আছে তাৰ পৰা লাষ্টত আছে 18 দিন এই গোটেইখিনি যোগ কৰিলে হৈ গ'ল 8 5 13 6 7 10 এফালে 11 113 days অপচন নম্বৰ এ 10 নম্বৰ প্ৰশ্নত আছে ইম্পৰ্টেন্ট 2.85 মিটাৰ কিউব আয়তনৰ এটা পাত্ৰৰ পৰা 300 মিলিলিটাৰ আয়তনৰ বটলত পানী ভৰালে কিমান বটল পোৱা যাব
এটা পাত্ৰ আছে আৰু পাত্ৰটোত কিমান পানী ধৰে 2.85 মিটাৰ কিউব ঠিক আছে ইয়াত লিটাৰত দিয়া নাই আমি লিটাৰলৈ প্ৰথমতে ইয়াক কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব তাৰ পিছত কৈছে এই পাত্ৰ ডাঙৰ পাত্ৰটোৰ পৰা পানী অকনমানকে উলিয়াই মানে এটা বটলত ভৰাব লাগে আৰু এই বটলত কিমান ধৰে কৈছে 300 ml ধৰে এনেকৈ হলে গোটেইখিনি পানী বটলত যেতিয়া ভৰাম তেতিয়া কিমানটা বটল ওলাব আমাক উলিয়াবলৈ কৈছে ভেৰি সিম্পল হয় প্ৰথমতে 2.85 মিটাৰ কিউবত কিমান লিটাৰ ঠিক আছে কিমান লিটাৰৰ পৰা আকৌ মিলিলিটাৰলৈ লৈ যাব লাগিব যেহেতু বটলৰ আয়তনটো মিলিলিটাৰত আছে কিমান মিলিলিটাৰ আমি এটো উলিয়াম 2.85 into 1 মিটাৰ কিউব বুলি লিখিব পাৰো এটা 1 মিটাৰ কিউবত কিমান লিটাৰ আছিলে আমি পাইছিলো 1000 লিটাৰ আকৌ এই 1000 লিটাৰকো আমি 1 লিটাৰ 1000 into 1 লিটাৰ ক'ব পাৰো 1 লিটাৰত কিমান মিলিলিটাৰ 1000 মিলিলিটাৰ সো ইয়াত থাকিব 2.85 হৈ গল এতিয়া ইয়াত দশমিক নাই গোটেইখিনি নাই বুলি ভাবিম কিন্তু গোটেইখিনি পূৰণ কৰিলে কি হ'ব 285 হ'ব আৰু ইয়াত শূন্য তিনটা ইয়াত তিনটা মুঠ কেইটা হ'ব 6টা 3 4 5 6টা ml হ'ব হল আৰু যেহেতু দশমিক দুটাৰ আগত আছিল গতিকে দুটা শূন্যৰ আগত দশমিকটো আহিব শূন্যৰ পিছত যদি দশমিক থাকে দশমিকৰ পিছত যদি শূন্য থাকে নিলিখিলেও হ'ব গতিকে আমি লাষ্টত পালো আয়তনটোৰ যেটো পাত্ৰৰ আয়তন কিমান 2. ইমান ml এতিয়া কৈছে যে এটা বটলত ঠিক আছে 300 ml ধৰে 300 ml ত এটা বটল 1 ml ত কিমান হ'ব যেহেতু পৰিমাণ কমি গল পৰিমাণ মিলে কি কৰিম আমি হৰণ কৰিম 1 ওপৰত থাকিব 300 টো তলত থাকিব এফালে টা হয় এটো টা বটল ঠিক আছে লাষ্টত আমাৰ উলিয়াব লাগিব যে এই গোটেইখিনি 285 4টা 0 ml ত কিমানটা বটল হ'ব যেহেতু বাঢ়ি গল আমি কি কৰিম হৰণ পূৰণ কৰিম 1/300 ইনটু এই গোটেইটো ইয়াত পাতিম 285 আৰু এইখিনি মই মোহাই লৈছো তেতিয়া ইয়াত কি হ'ব 0 4টা হ'ব 0 4টা ইয়াত দুটা শূন্য আৰু ওপৰত দুটা ন কাটিব 3 ৰে এফালে 3 9 গুণ 27 এক থাকিলে 3 5 গুণ 15 আৰু এফালে শূন্য দুটা 9500 টা বটল ওলাব অপচন নম্বৰ 11 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কোনো এটা বছৰৰ কৈছে ইয়াত 2022 23ৰ কোনো বছৰৰ উল্লেখ নাই যদি কোনো এটা বছৰৰ 31 মে তাৰিখে বৃহস্পতিবাৰ হলে একে বছৰৰ 30 জুন তাৰিখে কি বাৰ হ'ব এতিয়া চোৱা 1 তাৰিখে যদি দেওবাৰ হয় 7 তাৰিখে কি হয় সোমবাৰ হয় 8 তাৰিখে কি হয় আকৌ দেওবাৰ হয় মানে আমি গম পালো 7 দিনৰ পিছত 8 নম্বৰ দিনটোত কি হ'ব প্ৰতি 7 দিনৰ পিছত এই একে বাৰটো প্ৰথম 1 তাৰিখে যিমান আছিলে যেটো আছিলে বাৰ এই বাৰটোৱে আকৌ আমি পাওঁ গতিকে ইয়াত কৈছে 31 মেৰ পৰা 30 জুনলৈ 30 জুন তাৰিখে 31 মেত আছিলে বৃহস্পতি 30 জুন তাৰিখে কি বাৰ হ'ব আমাক উলিয়াবলৈ কৈছে সো 31 মেটোতো আমাক নালাগিব 31 মেৰ পৰা 1 জুনলৈ মেৰ পৰা জুন আহিব 1 জুনলৈ কিমান দিন 1 দিন গতিকে 1 তাৰিখৰ পৰা 30 তাৰিখলৈ কিমান হ'ব 31 মেটো আমাক নালাগে 31 মে তাৰিখটো আমাক নালাগে 1 তাৰিখৰ পৰা আমাক লাগিব 1 তাৰিখৰ পৰা 30 তাৰিখলৈ কিমান দিন কলে 30 দিনে হয় কিমান দিন হয় 30 দিনে হয় কাৰণ 31ৰ পৰা কি হ'ব 1 লৈ 1 দিন আৰু 1ৰ পৰা 30 লৈ 29 দিন মুঠতে 30 দিন হৈ গ'ল এতিয়া 30 দিনক সিম্পল 7 এৰ যেহেতু 7 দিনৰ মূৰে মূৰে আমাৰ বাৰবোৰ চেঞ্জ হয় মানে আগতে 1 তাৰিখে যেটো বাৰ আছিলে এই বাৰটো আকৌ আহি যায় গতিকে 7 এৰ হৰণ কৰিম 7 এৰ হৰণ কৰিলে 7 4 গুণ কিমান হয় 28 বাকি কিমান থাকিলে 2 দিন থাকিলে কিমান থাকিলে 2 দিন এই 2 দিনটো আমি কি কৰিম বৃহস্পতিবাৰ 31 মে তাৰিখে বৃহস্পতিবাৰ আছিলে সো বৃহস্পতিবাৰৰ পৰা 2 দিন আমি হিচাপ কৰিম
বৃহস্পতিৰ পিছত শুক্ৰবাৰ তাৰপিছত শনিবাৰ গতিকে এই 30 জুন তাৰিখে কি হৈ যাব শনিবাৰ হ'ব অপচন নম্বৰ সি 12 নম্বৰত আৰু এটা পানী প্ৰশ্ন আহিছে কিন্তু এই পানী প্ৰশ্নবোৰে পৰীক্ষাত আহে আৰু যেনেকৈ পচলাই দাঁত ভাঙে এনেকৈ ভাঙি পেলাই দাঁত তো 12 নম্বৰ প্ৰশ্ন আছে যদি 1 সেন্টিমিটাৰত 10 মিলিমিটাৰ হয় তেন্তে 1 ঘন সেন্টিমিটাৰত কিমান সব ঘন মিলিমিটাৰ আছে ইম্পৰ্টেন্ট হয় ইয়াত কৈছে 1 সেন্টিমিটাৰত 10 মিলিমিটাৰ 1 ঘন সেন্টিমিটাৰ 1 সেন্টিমিটাৰ কিউব 1 সেন্টিমিটাৰত কি হয় 1 সেন্টিমিটাৰ পূৰণ 1 সেন্টিমিটাৰ পূৰণ 1 সেন্টিমিটাৰ এনেকৈ থাকে এটা 1 সেন্টিমিটাৰত কি হয় 10 মিলিমিটাৰ পূৰণ আকৌ 1 সেন্টিমিটাৰ 10 মিলিমিটাৰ আকৌ 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰে কি হয় 10 মিলিমিটাৰ এতিয়া 10 10 10 তিনটা পূৰণ হৈ আছে 10 10 গুণ 100 আৰু 10 পূৰণ কৰিলে কি হৈ যাব 1000 বা 1 1 গুণ 1 1 গুণ 1 আৰু ইয়াত এটা শূন্য ইয়াত এটা শূন্য ইয়াত এটা শূন্য তিনটা শূন্য লগাই দিলে হ'ল আৰু মিলিমিটাৰ ইয়াত কেইটা পূৰণ হৈ আছে মিলিমিটাৰ তিনিটা পূৰণ হৈ আছে মিলিমিটাৰ ওপৰত আমি কি লিখিম 3 লিখিম মানে কিউব ইয়াক আমি এই কিউব নিলিখি ইয়াত আমাক কি ব্যৱহাৰ কৰি দিছে ঘন ব্যৱহাৰ কৰি দিছে ইয়াক লিখিম 1000 ঘন মিলিমিটাৰ 1000 ঘন মিমিটো ক'ত আছে 1000 ঘন মিমিটো অপচন নম্বৰ বি আছে প্ৰশ্ন 13ত আছে 10 মিটাৰ 10 কিলোমিটাৰৰ কিমান অংশ হুবহু প্ৰশ্ন হ'ব পাৰে যে 1 পইচা 1 টকাৰ কিমান অংশ এনেকৈ প্ৰশ্ন আহিব পাৰে বা 1 মিটাৰ যেনেকৈ ইয়াত 10 কিলোমিটাৰৰ কিমান অংশ সব নিয়ম একেই হ'ব গতিকে এই অংকটো আমি কেনেকৈ কৰিম 10 মিটাৰটো ওপৰত লিখিম আৰু যেহেতু 10 কিলোমিটাৰক ভাগ কৰিছে তাৰে কিমান অংশ ভাগ কৰিলে এই 10 মিটাৰটো কিমান অংশ উলিয়াবলৈ কৈছে গতিকে ভগ্নাংশ লিখিম 10 কিলোমিটাৰটো তলত লিখিম 10 কিলোমিটাৰটো তলত লিখিম কিন্তু ওপৰত মিটাৰ আছে তলতো কি হ'ব লাগিব মিটাৰ হ'ব লাগিব 10 কিলোমিটাৰত কিমান হ'ব 1 কিলোমিটাৰত 1000 হলে 10 কিলোমিটাৰত কি হ'ব 10000 1 কিলোমিটাৰত কি হয় 1000 মিটাৰ গতিকে পূৰণ কৰিলে কি হ'ব 1 আৰু 0 4টা এটা এইফালেও মিটাৰ হ'ব এই মিটাৰে মিটাৰে কটা কটি গুচি যাব 0 0 গুচি যাব ওপৰত থাকিলে 1 তলত থাকিলে 1000 আমি কি কৰিম 1000ৰে হৰণ কৰিবলৈ একেবাৰে সহজ 1 লিখিম তলত কেইটা শূন্য আছে তিনটা শূন্য তিনটাৰ আগত দশমিক বহুৱাই দিম তিনটাৰ আগত দশমিক বহুৱাম 0.001 হ'ব লাগে কিন্তু ইয়াত অপচনত আমাৰ নাই গতিকে অপচন ইয়াত আমি দিওঁতে ভুল কৰিলো এই এ নম্বৰ অপচনটো কি হ'ব লাগিছিলে 0.001 হ'ব লাগিছিলে বাকি সব একে 1 পইচাৰ ক্ষেত্ৰতো 1 পইচাটো ওপৰত থাকিব আৰু তলত 1 টকা 100 পইচা হ'ব গতিকে 0.01 ইয়াৰ হ'ব উত্তৰ প্ৰশ্ন 14ত আছে 20খন কিতাপৰ দাম 200 টকা 20খন কিতাপৰ দাম কিমান আছে 200 টকা হলে 45খন কিতাপৰ দাম কিমান 45খনৰ উলিয়াবলৈ যোৱাৰ আগত এখনৰটো আমি উলিয়াই ল'ম এখনৰ হলে 20ৰ পৰা 1 কমি আহিলে আমি কি কৰিম হৰণ কৰিম হৰণ কৰিলে কেই টকা হ'ব ইফালে কাটা যাব ইফালে 2 10 গুণ 20 10 টকা এখনত কিমান 10 টকা 45খনত কিমান হ'ব এতিয়া আকৌ 1ৰ পৰা 45 লৈ বাঢ়িলে এখনত যদি 10 হয় 45ত কিমান হ'ব পূৰণ কৰিম তেতিয়া কি হ'ব 450 টকা 450 অপচন নম্বৰ বি শেষৰ প্ৰশ্নটোলৈ আমি আহিলো 225 ঘণ্টাত কিমান দিন 225 ঘণ্টাত কিমান দিন 225 ঘণ্টা ঠিক আছে ইয়াক দিনলৈ আমি কি কৰিবলৈ লাগিব কনভাৰ্ট কৰিব লাগিব আৰু এইখিনিতে তোমালোকক মই কথাটো কৈ থৈছো যে প্ৰশ্ন এনেকুৱা আহিব ইয়াৰ পৰা বেলেগ আৰু প্ৰশ্ন নাহে ইয়াত যিমানখিনি কথা জানিব লাগে সেই গোটেইখিনি মই কভাৰ কৰিলো এই ভিডিঅ'ত গতিকে তোমালোকে যেহেতু আজিকালি মডেল পেপাৰ বুলি বজাৰত ওলাই তাৰ পৰা মডেল পেপাৰ বুলি কিতাপ কিনি আনিবা আৰু তাত থকা প্ৰশ্নবোৰ পুৰা ধমাধম প্ৰেক্টিছ কৰি যাবা অটোমেটিক্যালি পাস হৈ যাবা গতিকে এতিয়া আমি প্ৰশ্নলৈ ঘূৰি আহিছো
225 পূৰণ 1 ঘণ্টা বুলি লিখিব পাৰোঁ 1 ঘণ্টাত আকৌ কি হয় 24 সৰি 1 ঘণ্টাত 1 ঘণ্টা আহিছে সৰি এই ইমানখিনি কৰাৰ প্ৰয়োজনেই নাই দেখোন মই এনেই কৰি আছোঁ ইমান 24 ঘণ্টাত 1 দিন আমি জানো 24 ঘণ্টাত 1 দিন 1 ঘণ্টাত কিমান দিন হ'ব 1 ঘণ্টাত কমি আহিলে 1/24 দিন হ'ব এতেকে 225 ঘণ্টাত এতিয়া আকৌ 1 ৰ পৰা 225 বাঢ়ি আহিলে 1/24 পূৰণ 225 দিন হ'ব এতিয়া 225 টো ওপৰত আছে আৰু 24 টো তলত আছে ঠিক আছে এতিয়া 24 ৰ লগত কি পূৰণ কৰিলে 225 ওলাব এইটো আমি চাব লাগে 9 বাৰ যদি দিও 9 4 গুণ 36 ৰ 6 3 কৰিলে 9 2 গুণ 18 216 হ'ব 10 বাৰ আমি দিব নোৱাৰো গতিকে কেইবাৰ দিম 9 বাৰ দিম আচ্ছা 9 বাৰ দিলে কিমান হয় 216 ৰ পৰা 225 ৰ পৰা 216 গুচি গলে কিমান থাকিব 25 আৰু এইফালে 15 9 থাকিব কিমান থাকিব 9 কিমান থাকিব 9 6 15 9 থাকিব 9 বাৰ যাব আৰু ওপৰত থাকিব 9 আৰু তলত আমি কিহেৰে হৰণ কৰিছিলো 24 এৰে হৰণ কৰিছিলো ঠিক আছে এতিয়া দুইটাই 9 আৰু 24 দুইটা একেটা সংখ্যাৰে হৰণ যায় 8 বাৰ যায় 3 8 গুণ 24 আৰু 3 3 গুণ 9 9 আমাৰ উত্তৰটো হ'ব 9 প্লাছ 3/8 9 প্লাছ 3/8 অপচন নম্বৰ সি I hope তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই ভিডিওটো আকৌ এবাৰ চাবা আৰু যদি বুজি পাইছা বা বুজি নাই পোৱা যি পাইছা কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা আজিলৈ ইমানেই নমস্কাৰ